নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জনাম এখন ভাল এটা এপছ, যিখন এপছেদি আপোনালোকে হাজাৰ হাজাৰ টকা দিনত ইনকাম কৰিব পাৰিব। আপোনালোকৰ কোনো এখন দোকান আছে নেকি বজাৰত বা ভিলেজত? যদি আছে তেতিয়াহ'লে আপোনালোকৰ টেনচন নাই, এই আইডিখন লৈ আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব। ৰিচাৰ্জৰ মাধ্যমে টিভি ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল আদি দি বহুতো কিন্তু ইনকাম কৰিব পাৰিব। সেই এপছটো হ'ল এপি পাৰ্টনাৰ। এই এপি পাৰ্টনাৰ এনে প্লে ষ্ট'ৰতে পাব, কিন্তু ইয়াতে এটা আইডি বনাব লাগিব। আইডি বনালেহে আপোনালোকে এই এপি পাৰ্টনাৰটো ল'ব পাৰিব। তো এই এপি পাৰ্টনাৰটোৰ আইডিটো লোৱাৰ কাৰণে আপোনালোকে কি কৰিব? আমাক কন্টাক্ট নম্বৰত যোগাযোগ কৰক, আমি এখন দিম। চাওক, ইয়াতে ভাৰত কানেক্ট, ইয়াতে ক্লিক কৰিলে বহুত আপোনালোকে পাব সাৰ্ভিস। এই আপকামিং সাৰ্ভিসবিলাক আহি আছে হা, আপোনালোকে বহুত ভাল ভাল সাৰ্ভিস পাব। আপোনালোকে চাওক, ইলেক্ট্ৰিচিটি বিলত মাৰিলে আপোনালোকে চাওক, ইয়াত আসাম গ্ৰামীণ বিকের, ইয়াতে আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী এলটিডি আছে হা। ইয়াতে মাৰাৰ লগে লগে চাওক, ইয়াতে লিখা আছে কি আসাম পাৱাৰ ডিস্ট্রিবিউশন কোম্পানী এলইডি স্মার্ট প্রিপেড রিচার্জ। ইয়াতে কিন্তু আপোনালোকৰ যেটো মিটাৰ নম্বৰ আছে বা কনজিউমাৰ নম্বৰ আছে, এই নম্বৰটো বহালে কিন্তু, আৰু ইয়াতে মোবাইল নম্বৰটো বহালে কিন্তু আপোনালোকে ৰিচাৰ্জটো কিমান কৰিব অপচনটো আহিব, নাম আহিব, তাৰ পিছত আমাৰ ৰিচাৰ্জ কৰি দিব। তাৰ পিছত আপোনালোকে কি কৰিব? ইয়াতে চাওক, মোবাইল ৰিচাৰ্জ এয়াৰটেল, বিএসএনএল, স্পেশাল, আইডিয়া, জিও, ভোডাফোন সব কিন্তু ইয়াতে আছে। আপোনালোকে কি কৰিব? জিও সিম এখন ৰিচাৰ্জ কৰিব, ইয়াতে মাৰিব। মাৰাৰ পিছত ইয়াতে আপোনালোকে মোবাইল নম্বৰ মাৰিব। মোবাইল নম্বৰ মাৰাৰ পিছত আপোনালোকে জিও ইয়াতে উঠিয়ে আছে, তাৰপিছত ব্ৰাউজাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ প্লেনবিলাক ইয়াতে শো হ'ব। তাৰ যিটো প্লেন ৰিচাৰ্জ কৰিব, এই প্লেনটো হেৰি কৰিলে আপোনালোকে হৈ যাব। কিন্তু এতিয়ালৈকে এটা মেইন ইনফৰমেশনটো দিয়া নাই, কিয়নো ইয়াতে আপোনালোকে কমিশন কিমান পাব। কমিশন কিন্তু আপোনালোকক 10ৰ পৰা 12 টকা প্ৰতিটো ৰিচাৰ্জত পাই যাব। মোবাইল ৰিচাৰ্জত আপোনালোকে যিমান হাই ৰিচাৰ্জ কৰিব সিমানে পাব। আপোনালোকে 3.5 মানে 3 টকা 50 পইচা পাৰ্চেন্টত আপোনালোকে কমিশনটো পাব একেবাৰে। আৰু ইয়াতে এটা ভাল গুণ কি আছে, আপোনালোকে এই ৰিচাৰ্জটো কিন্তু আমাৰ পৰা ল'ব নালাগে। আপোনালোকৰ ফোন পে বা গুগল পেৰ মাধ্যমে কিন্তু আপোনালোকে ইয়াতে ওয়ালেটত পইচাটো এড কৰিব পাৰিব। কেনেকে? আপোনালোকে ইয়াতে দেখা পাইছে এড মানি, এই এড মানিত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে তিনিটা অপচন পাব। তিনিটা অপচনৰ ভিতৰত তলৰ অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে কিন্তু অপচন আহিছে এমাউন্ট। আপোনালোকে কি কৰিব? ইয়াতে এমাউন্ট, সাপোজ আপোনালোকে ধৰি লওক 500 টকা এটা এড কৰিব। এড কৰাৰ পিছত আপোনালোকে এড মানিত ক্লিক কৰি দিব। এড মানিত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক এটা কিউআৰ কোড জেনাৰেট হৈছে। এই কিউআৰ কোডটো আপোনালোকে কি কৰিব? স্ক্ৰিনশ্বট মাৰিব, নহলে বেলেগ এটা মোবাইল দি আপোনালোকে এটো স্ক্যানিং কৰিব। কিউআৰ কোডটো কৰাৰ পিছত তাতে অটোমেটিক ইয়াতে 500 টকাটো উঠিব। উঠাৰ পিছত আপোনালোকে তাতে মাৰি দিব আৰু পিন মাৰি সাকসেস কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে সাকসেস হৈ যাব অটোমেটিক। আপোনালোকে ইয়াতে একো কৰিব নালাগে। কৰাৰ পিছত আপোনালোকে কি কৰিব? ইয়াতে চাওক মিনিট দি আছে, কিন্তু এই মিনিটৰ ভিতৰত কিন্তু হ'ব লাগিব। তো এইটো গল। যোৱাৰ পিছত আপোনালোকে এইটো দেখিলে আপোনালোকে এতিয়া চাব আৰু কি কৰিব? ডিশ ৰিচাৰ্জ, আপোনালোকে ডিশ ৰিচাৰ্জ কিন্তু কৰিব পাৰিব। ডিশত মাৰি দিব। ডিশত মাৰাৰ পিছত আপোনালোকে দেখক এয়াৰটেল, ডিটিএইচ, ডিশ টিভি, সান ডাইৰেক্ট, ভিডিঅ'কন, ডিটিএইচ, টাটা স্কাই সকলোবিলাক কিন্তু ইয়াতে আছে। চাওক, তো তাৰ পিছত আৰু সাৰ্ভিস আছে। সাৰ্ভিস আপোনালোকে চাওক, ইয়াতে কিন্তু আপোনালোকে বহুত বস্তু আহি আছে। ইয়াতে কিন্তু এপ্লাই ডিটিএইচ মানে যদি আপোনালোকে কোনোবাই ডিটিএইচ সাৰ্ভিস নতুনকে লয় ইয়াতে কৰিব পাৰিব। তো অৰ্ডাৰ নিউ ফাস্টেগ, আপোনালোকে কোনোবাই ফাস্টেগ লগাব হলে ইয়াতে অৰ্ডাৰ কৰিব পাৰিব। ভেৰিফিকেশন ইয়াতে চাওক, ইয়াতে এটা ভাল আদাৰ সাৰ্ভিস আহি আছে নিউ, ইয়াতে উঠি আছে। ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে আধাৰ ইনফৰমেশন, আধাৰ বায়োমেট্ৰিক, আধাৰ পেন কাৰ্ড লিংকিং স্ট্যাটাস, আপোনালোকে ভোটাৰ আইডি ভেৰিফিকেশন, ড্ৰাইভিং লাইসেন্স ভেৰিফিকেশন, আরসি ডিটেইলস, তাৰপিছত ডিআইএন ভেৰিফিকেশন, কাৰ্ড ডিটেইলস,
ইয়াতে বহুত কেইটা অপশন আহি আছে কিন্তু। তো আপোনালোকে যোগাযোগ কৰিব স্ক্ৰিনত দিয়া কণ্টাক্ট নম্বৰত কৰিলে আমি 2 মিনিটতে 1 মিনিটতে আমি আপোনালোকৰ আইডিটো দি দিম। তো স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰক আৰু 1 মিনিটৰ ভিতৰতে কিন্তু আপোনালোকে আইডিটো এক্টিভ হৈ যাব। ধন্যবাদ। ভিডিওটো ভাল পালে বেছি বেছিকৈ শ্বেয়াৰ কৰক।